No, 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 no. 1 2 3 go মজা ওই এটো ফটো কোনো নামাইলি ৰ তো হে গাইস আজি আৰু এটা নতুন চ্যালেঞ্জিং ভিডিও আপোনালোকলৈ আগবঢ়াবলৈ হাজু হৈছো গাইস আজি চ্যালেঞ্জিং ভিডিওটো একদম এক্সট্ৰা হ'ব গাইস কাৰণ এয়া গুলনেমু টেঙাটো গাইস খাব লাগিব গাইস যোনে হেক কৰিব পাৰে তাৰটো একো নাই আজি তিনিজন গাইস আৰু যোনে হেক কৰিব পাৰে তাৰটো ভালে আজি যোনে গাইস চ্যালেঞ্জৰ জায়গাত মানে আমি বাগানৰ সাইডত অকমান এডখৰ এটা জায়গাত লৈছো গাইস তো গাইস তাত নেমু টেঙা এটো মোৰ ভাগত পইছে আৰু হেফালে বহি আছে সব বৈ আৰু তাত কেমেৰা ধৰিব আৰু অভিজিত দাদা আৰু মন্দিৰ আৰু মই আমি তিনটা আছে গাইস তো গাইস আপোনালোকে ভাবিছে নেকি কেনেকৈ কমলা টেঙা বুলি না কমলা টেঙা বাপে কেটো কমলা টেঙা বাপে মানে গুল নেমু পকিও গাইস এতিয়া বুজিছে No, 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 no. এপিস খালে ইমান টেঙা কি বিশাল না Mande heck কৰিব নোৱাৰো মই নোৱাৰে মানে মোক কেমেৰা লৈছ মোক বেছিয়ে নাই এইটো কেনেকৈ সম্ভৱ ইয়াৰ ফালে কম ক'লে সেইটো আমাৰ জাপি দিলে সেইটো সম্ভৱ নহয় ভিডিঅ' ৰিমাইণ্ড কৰিছা আমাৰ ফালে ইমান ফুল নাছিলে কাটিকে পাইছোঁ ইয়াতে এটা টুইষ্ট আছে যোনে জিকিব তাকে আমি ঠাণ্ডা পানী মানে লাগিলে নিজৰটো হেক কৰিও পাই থয় আৰু হেক কৰি দিলে হ'ব এতিয়া আমাৰ দুটা মাজতে চলিব চ্যালেঞ্জত মই জিকি গলো গাইস কাৰণ মই জানো মই জিকিম বুলি হেতু কাৰণে একদম গাইস আজি মই পুৰা এক্সাইটেড হৈ আছিলো চ্যালেঞ্জটো কাৰণ মই বেয়া জিকিছো আৰু হেতু হেল্প কৰি দিছো গাইস অলপ তাৰ পিছত গাইস কি হ'ল আমাৰ মঞ্জিত দাদা হাৰি গল আৰু অভিজিত দাদা সেকেন্ড হ'ল গাইস সেকেন্ড হোৱাটো যে এটা হেৰি আছিল যে জলকীয়া খাব আৰু মানে লাষ্ট জুনে হ'ব তাৰ গাত ঠাণ্ডা পানী ঢাল খাব গাইস তাৰ গতি কি হ'ব এতিয়া 4টা বাজিব হ'ল গাইস আৰু ঠাণ্ডা পানীৰে গা ধোৱা হ'ব গাইস কি হ'ব মই বুজি পোৱা নাই গাইস মইতো জিকি গলো গাইস মই জিকি যা কাৰণে বহুত হেপি গাইস কাৰণ নহলে এটা ঠাণ্ডা পানী মোৰ গাত ঢাল খালে হয় এতিয়া মন্দিৰা গাত ঠাণ্ডা পানী ঢাল খাব কি মজা আছে জলকীয়া ৰেডি আছে আৰু এইটো অভিজিতে খাব জলকীয়া সেকেন্ড হ'ল আপোনাৰ ফিলিংছটো জনাব নেকি কেনেকা লাগিছে খক জলকীয়াটো খক জলকীয়াটো খক ঐ ইয়াৰ সাইড ইফেক্ট দেখো জলকীয়া কা জলকীয়া খাই অৱস্থা চক গাইস তা চকুটো দেখা কালে মনত পেলাই ইমান কান্দি আনতে কেতে চকুছা তা সাউনে কোন কোডে চলে আমত জলকীয়া খাব ন আপোনাৰ মতামত এই বিষয়ে ককচোন খালি খুকুজা নলগাকে ক'ব হা পানী গিলাস লৈ না নাই পানী নাপায় আপুনি খুকুজা নলগাকে অকনো ব্ৰেক নলগাকে কৈ দিয়ক এতিয়া ইন্ট্ৰোটোকে কৈ দিয়ক চাও ইন্ট্ৰোটো কৈ দিয়ক একো মানুহ নৰখাকে হেল্ল গাইস ওয়েলকাম ব্যাক লাইফস্টাইল অবি অৱস্থা হেল্ল গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল নাই ৰবন আজি মানে মই হাস্তি হ'ল কৈছিলে গাইস মানে বেছি এক্সাইটেড যা তেখেতে হাৰিলে গাইস আৰু এজন অভিজিত দাদা জিকিলে আমি জিকাত এক্সপাৰ্ট হয় না আমি লাহে ধীৰে হলো জিকো হয় না মানে কোৱা আমি গলো চাহ মুখা গাইস গৰম ঠাণ্ডা বল মই গৈ আছো বল এ নাই নজো আজি বল হ'ব মোৰ ভিডিও ফুটেজটো ডিলিট কৰি দে ইয়া কথা হনা গাইস আমি জিকিলো ই হাই ললে ইয়াত মোৰ ফুটেজটো ডিলিট কৰি দে ইয়াক ঢালি বল ৰাস্তা ধৰ
মই জ্বলা খাই এতিয়ালৈকে ভালেই হোৱা ইয়াক ঠাণ্ডা পানী ঢালিব কৈছে মই ফুটেজটো ডিলিট কৰি দিম মই নধৰো ধুব লাগিব ধুব লাগিব হে নহ'ব আমাৰ লগত চেলেঞ্জ কিয় কৰিছিলি এটা কাম কৰ গৰম পানী কৰি দে এইটো ধৰিব নোৱাৰিব নহয় এইটো ডিলিট কৰি দে গৰম পানী কৰি দে ঠাণ্ডা পানী দেন ঠাণ্ডা পানী মই আনিছো নহয় তই ইয়াক লৈ যা ঠাণ্ডা জেগাটো লৈ যা এক ছেকেণ্ড পানীটো চেক কৰি কি ৰে তই কি বৰফ চৰফ মিক্স কৰি দিছ নেকি মই অকমান বহ তই বহ ये एक्सप्रेशन था गाइस एक्सप्रेशन था गाइस ও গাইজ ইহঁতে মোক শাস্তি পৰা নবচালে শাস্তি দিবই যদি মই কেনেবাকৈ শ্বহীদ হৈ যাওঁ তেতিয়াহ'লে আৰু মই সন্ধিয়াখন চাব আৰু আপোনালোকে উপায় নাই মোৰ নাই ষ্টেপ আছে নহয় ইয়াত ষ্টেপ বিদায় প্ৰভু বিদায় ডাইৰেক্ট মানে পানী डायरेक्ट पानी वालीটো ধৰা নহব গাইস ইয়াত প্ৰথমতে এটো পৰাচিত কৰিলো আছে গাইস পৰাচিত स्वाहा मजा पानी এনেকে নহব না গাইস আকৌ মুচি ল'ব হৈ গ'ল এনেকে এ বালিটো ডাইৰেক্ট ঢাল 1 2 3 গো মজা ওই এটো ফটো কোনো নামাইলি ৰ হেই পালে বলে কেনেকা আপোনাৰ এক্সপ্ৰেছনটো জনাব নেকি স্যাৰ আপোনাৰ গা ধুই কেনেকা লাগিলে কওকচোন জানিব খুজিছো আপোনাৰ পৰা no, কোনে সুধিছিলে মোক এক্সপ্ৰেছন এ জনে উঠিলে জনে মনে অৱস্থা চাওক গাইস আৰু আমাৰ লগত কোনবা চ্যালেঞ্জ কৰিব খোজে যদি যোগাযোগ কৰিব পাৰে গাইস কিন্তু হাস্তিবোৰ কিন্তু বৰ বেলেগ টেলেন্টেড হয় গাইস আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মোৰতো কাম হৈ গ'ল আৰু গাইস মনিটাৰ চেনেলৰ লিংকটো দিয়া আছে ডেসক্ৰিপচনত আপোনালোকে চেক কৰিব আৰু সাবস্ক্ৰাইবটো কৰি দিব আৰু ঠিক আছে আৰু মোৰ ভিডিঅ' কিটা গাইস এতিয়া আপোনালোকে যদি সম্পূৰ্ণকৈ চালে ভিডিঅ'টো কিয় সাবস্ক্ৰাইব কৰে কৰি দিয়ক আকৌ এনেকুৱা ভিডিঅ' পাই গ'ল তো গাইস মোৰ চেনেলটো গাইস মোৰ ক'বলগীয়া একো নাই গাইস মোৰ কোনো মানে ভেলুৱে নাইকিয়া হৈছে গাইস মই ফাৰ্ষ্ট হলো না মোৰ তাত কোনো গুৰুত্বই নাই মই সেকেন্ড হৈ যোৱা হলো অলপতো গুৰুত্ব থাকিলহেঁতেন গাইস জিকি পিনি লছ হৈ যোৱা নিচিনা লাগিছে গাইস তো গাইস আজি ভিডিঅ'টো ইমানেই আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ' আগন্তুক দিনত যদি আৰু চেলেঞ্জিং ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব গাইস আৰু যদি চেলেঞ্জিং ভিডিঅ'ত আমাক তিনিটাকে বিচাৰে তেতিয়াও কমেণ্ট কৰি জনাব আৰু আমাৰ দাদা ভাগৰ এটা চেনেল আছে গাইস ডিছক্ৰিপশ্যনত লিংকটো দি দিম তো আপোনালোকে চাই দিব আৰু ভিডিঅ'বোৰ যেনেদৰে আপোনালোকে মোৰ চাই তেনেদৰে ছাবস্ক্ৰাইবটো কৰিব এণ্ড ফুল ৱাচ কৰিব বুলি আশা থাকিলে আৰু চেলেঞ্জটো কৰি কেনেকুৱা পালা কোৱা গাইস মাতে নোলাইছিলে গাইস জলকীয়া খাই মোৰ ফুৰে হলনি হৈ গৈছে